এয়া জোনমণি ৰাভাৰ ঘৰৰ পদূলি। চোতালত পদূলিত মানুহৰ এতিয়া লানি নিচিগা ভিৰ। অহাই আহিছে এইদৰে যোৱাই গৈছে, কিন্তু নাজানো জোনমণি ৰাভাৰ মৃত্যুত পৰিয়ালৰ বুকুত জ্বলি থকা জুইকুৰাৰ উমান কিমানে পাইছে। এইফালে আহিলে এই ঘৰখন প্ৰায়েই দেখোঁ। ঘৰখনত মানুহ বুলিবলৈ কেৱল বেমাৰী ককায়েকটো মাক আৰু আইতাকেই আছে। একমাত্ৰ জোনমণি ৰাভাই আছিল এই ঘৰখনৰ সাহস। কান্দি কান্দি ভাগৰি পৰা মাকজনীক বাৰাণ্ডাতে বহি থকা দেখি বুকুখন কিবা ভাগি গৈছিল। এই যে সন্মুখত ৰঙা ৰঙা মাটিখিনি দেখিছে, ইয়াতেই জোনমণি ৰাভাই ঘৰ এটি সাজিম বুলি মাটি পেলাইছিল। চাওকচোন, ঘৰ এটি সজাৰ সপোনো পূৰণ নহল তেওঁৰ। জোনমণি ৰাভাৰ ঘৰলৈ অহা নেতা আমোলা বিষয়াসকলে কেৱল হাজিৰা পেলাবলৈকে নহয়, সঁচা অৰ্থত এই ঘৰখনৰ সাহস হওক। জোনমণি ৰাভাৰ মৃত্যুৰ উচিত তদন্ত হওক। জানো মাকৰ বুকুত জ্বলি থকা জুইকুৰা কোনেও নুমুৱাব নোৱাৰে। জোনমণি ৰাভাৰ মৃত্যুৱে এই পৰিয়ালটোক আজীৱন পংগু কৰি থৈ গ'ল। এয়া জোনমণি ৰাভাৰ ঘৰৰ পদূলি। চোতালত পদূলিত মানুহৰ এতিয়া লানি নিচিগা ভিৰ। অহাই আহিছে এইদৰে যোৱাই গৈছে, কিন্তু নাজানো জোনমণি ৰাভাৰ মৃত্যুত পৰিয়ালৰ বুকুত জ্বলি থকা জুইকুৰাৰ উমান কিমানে পাইছে। এইফালে আহিলে এই ঘৰখন প্ৰায়েই দেখোঁ। ঘৰখনত মানুহ বুলিবলৈ কেৱল বেমাৰী ককায়েকটো মাক আৰু আইতাকেই আছে। একমাত্ৰ জোনমণি ৰাভাই আছিল এই ঘৰখনৰ সাহস। কান্দি কান্দি ভাগৰি পৰা মাকজনীক বাৰাণ্ডাতে বহি থকা দেখি বুকুখন কিবা ভাগি গৈছিল। এই যে সন্মুখত ৰঙা ৰঙা মাটিখিনি দেখিছে, ইয়াতেই জোনমণি ৰাভাই ঘৰ এটি সাজিম বুলি মাটি পেলাইছিল। চাওকচোন, ঘৰ এটি সজাৰ সপোনো পূৰণ নহল তেওঁৰ। জোনমণি ৰাভাৰ ঘৰলৈ অহা নেতা আমোলা বিষয়াসকলে কেৱল হাজিৰা পেলাবলৈকে নহয়, সঁচা অৰ্থত এই ঘৰখনৰ সাহস হওক। জোনমণি ৰাভাৰ মৃত্যুৰ উচিত তদন্ত হওক। জানো মাকৰ বুকুত জ্বলি থকা জুইকুৰা কোনেও নুমুৱাব নোৱাৰে। জোনমণি ৰাভাৰ মৃত্যুৱে এই পৰিয়ালটোক আজীৱন পংগু কৰি থৈ গ'ল।